সকলোকে স্বাগতম জনাইছোঁ মোৰ যি অন্যতম এটা ভিডিঅ'ৰ লগতে মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইফালে গোটেই কাপোৰ চাপোৰ লৈ আছে দেখিছে কিমান ঠাণ্ডা মানে একদম মুখখন দেখিছে কেনেকুৱা ধূলি মানে হেৰি ওলাই গৈছে কাৰণ গোটেই বহুত ঠাণ্ডা পৰিছে আৰু ইমানেই ঠাণ্ডা মানে এতিয়া মানে ৰ'দটো এনেই অকণমানকৈ উলিয়াইছে আপোনালোকে চাওক এইফালে পথাৰৰ ছাইডৰ পৰা অকণমানকৈ ৰ'দটো ওলাইছে মই আজি 5টামান বজাতে উঠিলোঁ ৰাতিপুৱা মানে এনেকুৱা কুঁৱলী আৰু এনেকুৱা ঠাণ্ডা সেইকাৰণে কাপোৰখন লৈ আছোঁ মানে এই চুৱেটাৰটো এটা পিন্ধিও জেকেট পিন্ধিও মানে মই তত পোৱা নাই ইমানেই ঠাণ্ডা মানে আৰু ইমান ৰাতিপুৱা হৈ উঠা কাৰণটো কি মানে বস্তুটো মই মানে এফালে যোৱা কথা আছিলে কিবা এটা কামত আৰু মোৰ নিজৰ কামত এফালে যোৱা কথা আছিলে কিন্তু এতিয়া ফোন কৰিম বুলি কৈ ফোন কৰাই নাই ঠিক আছে বাৰু ৰাতিপুৱা সোনকালে উঠিব লাগে সোনকালে উঠিলেও ভালেই হ'ল আৰু যিহেতু পথাৰৰ দিন আপোনালোকে চাওক এইফালে গোটেই কুঁৱলী চুঁৱলী পৰি আছে এইবিলাক কিমান কুঁৱলী পৰি আছে এইবিলাক চব যিহেতু পথাৰৰ দিন আৰু মোৰ গাটো ইমান ভাল নহয় কাৰণ গোটেই জ্বৰ চৰ কিবা কিবি চৰ্দি তৰ্দি লাগি আছে পানী চানী লাগি আছে আৰু এইফালে গোটেই আমাৰ এফালে জান এখন বৈ আহিছে আপোনালোকে চাওক এনেকৈ এটা কি সুন্দৰ পৰিৱেশৰ মাজত আছোঁ আৰু ইমান বহি লওঁ তাৰপিছত এইফালে বাঁহ গছত লগত আছোঁ ইমানে ঠাণ্ডা মানে আৰু মোৰ মানে কথাটো কি কৈ আছিলোঁ মোৰ গাটো ইমান ভাল নহয় জ্বৰ কাহ পানী লগা এইবিলাক হৈ আছে আৰু যিহেতু খেতি পথাৰৰ দিন মা দেউতাহঁতেও খেতি পথাৰলৈ যাব 9-10টামান বজাত আৰু মই মানে যিহেতু ৰাতিপুৱা সোনকালে উঠিলোঁ গাটো বেয়া হ'লেও মানে মই ভাত পানীকেইটা বনাই থৈ দিওঁ কাৰণ তেওঁলোকে অলপ ৰেষ্ট লওক দিনটো পথাৰত গৈ থাকে ধান আনি থাকে কিমান কষ্ট হয় নাই ধান কাটি থাকে ধান দাই থাকে মইতো সদায় নাযাওঁৱেই মইতো যাবই পৰা নাই ভালকৈ গৈছোঁ মানে সদায় গৈছোঁ কিন্তু ভালকৈ দাব পৰা নাই ভালকৈ কাম কৰিব পৰা নাই মানে অৱস্থাটো দেখিছে কিন্তু এতিয়া অকণমান ভাল পোৱা নিচিনা লাগিছে তথাপিও কি কৰিব উপায় নাই কৰিবই লাগিব সেইটো কাৰণে ভাত পানীকেইটা মই বনাই থৈ দিওঁ আৰু এফালে আপোনালোকক মই পথাৰখন দেখাওঁ বলক চাইডে চাওক কিমান কুঁৱলী এইফালে ৰ'দটো ধুনীয়াকৈ ওলাই আহিছে এতিয়া জাষ্ট ওলাই আহিছে ৰ'দটো সূৰ্য দেৱতা দিনটো যাতে ভালে থাকে সকলোৰে তাকে কামনা কৰিছোঁ আপোনালোকৰো যাতে ভালে যায় দিনটো আমাৰো যাতে ভালে যায় সকলোৰে যাতে দিনটো ভালে যায় আৰু এইফালে এইখন হৈছে পথাৰখন আপোনালোকে চাওক এইজোপা আছে বাঁহগছ ৱাও এটা কি সুন্দৰ পৰিৱেশ নহয়নে সেইফালে গোটেই কুঁৱলী ইফালৰ পৰা সিখন গাঁও মানে নেদেখি আৰু এইফালে চাওক আমাৰ সেই পদূলিটো কিমান কুঁৱলী পৰি আছে চাওক সঁচা কথা এটা কওঁ সঁচা কথাটো কি হ'ল মানে কৈছোঁ ৰ'ব এতিয়া মোৰ ভৰিত যিযোৰ চেণ্ডেল দেখিবলৈ পাব আপোনালোকে চাওক মাইকী মানুহৰ চেণ্ডেল এইফালে গোটেই ছিগি থাকিলে মোৰ ভাগৰ ভৰিটো মানে বহল নহয় জানো এনেকৈ বহুত বহল কাৰণ মোৰ ভাগৰ চেণ্ডেলযোৰ মানে বিচাৰি নাপালোঁ শুই উঠি আৰু এযোৰ পালোঁ যেতিয়া এযোৰকে বাই দিলোঁ কিনো হ'ব হয় নাই মতা মানুহ মাইকী মানুহ চেণ্ডেল বুলি লিখি থৈ দিয়া নাই নহয় বেছি দেৰি নকৰি বলক চাহ তাহ খালোঁ আৰু মানে চাহ তাহ মই আজিকালি মানে এৰি দিছোঁ আগতে বহুত খাইছিলোঁ চাহ তাহ সঁচা কথা ক'ব গ'লে চাহ পানী চাহ তাহ আগতে বহুত খাই আছিলোঁ কিন্তু এতিয়া এৰি দিছোঁ অকল গৰম পানী খাওঁ আজিকালি আৰু বলক এটা কথা মই কৈছিলোঁ যে ভাত পানী শাক পানী ভিডিঅ' নিদিওঁ হয় মই নিদিওঁ আপোনালোকক মই নেদেখুৱাওঁ ভাত পানী শাক পানী বনোৱা এইবিলাক কিবাকিবি ভিডিঅ' কিবাকিবি ৰেচিপি থাকিলে দি দিম কিন্তু এনেকৈ ভাত পানী চাত পানী বনোৱাটো নিদিওঁ মানে মা দেউতাহঁতৰ কষ্টটো আপোনালোকে বুজি পাওক আমি মধ্যবিত্ত পৰিয়ালৰ বা অলপ নিম্ন খাপৰ পৰিয়ালৰ মানে সেইটো কাৰণে আপোনালোকে নিজৰ মা দেউতাৰ কষ্টটো বুজি পাওক কিবাকিবি এটা বুজি পাওক আৰু যদি মা দেউতাহঁতৰ কষ্টটো বুজিয়ে নাপায় তেতিয়াহ'লে আপোনালোকক ইমান ডাঙৰ কৰিলে ইমান ডাঙৰ মানে আপোনালোকে ডক্টৰ ইঞ্জিনিয়াৰ সেইটো কথা কোৱা নাই মই আপোনালোকক ইমান ডাঙৰ কৰিলে যেনে হ'লেও হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়ি থকা ল'ৰাটো ডাঙৰেই হয় নাই আৰু সেইটো কাৰণে আৰু আপোনালোকে নাভাবিব যে কম্বলখন মই লৈ পিনি এনেকৈ কথা কৈ আছোঁ এইটো কি কৈ আছে সেইবিলাক আপোনালোকে ধ্যান নিদিব মোৰ কথাটো ধ্যান দিয়ক মা দেউতাহঁতৰ কষ্টটো বুজি পাওক যিহেতু কাম কৰি থাকে তেওঁলোকে মানে পথাৰৰ দিনকেইটাত কাম কৰি থাকে আকৌ দেউতাই ভাগেতো কাম কৰিয়ে থাকে পথাৰৰ দিন হওক নহওক মাহঁতে অলপ ৰেষ্ট লয় কেতিয়াবা কোনোবা এটা দিনকেইটাত কিন্তু পথাৰৰ দিনকেইটাত যিহেতু ৰেষ্ট নাপায় আৰু পথাৰৰ দিনকেইটাত যিহেতু হাতখন বিষাই গৈছে পথাৰৰ দিনকেইটাত যদি বোলে ৰেষ্ট নাপায় তেতিয়া অলপ দেৰিলৈকে শুবলৈ দিয়ক তেওঁলোকক অলপ ৰেষ্ট কৰিবলৈ দিয়ক আৰু আপোনালোকে সোনকালে শুই উঠি পিনি
পথাৰলৈ নিয়া যোগান কেইটা আপোনালোকে ধৰক আৰু সেইটোৱে বুজাব বিচাৰিছোঁ। আৰু ৰাতিপুৱা অলপ সোনকালে উঠিব লাগে। মই সোনকালে নুশুঠোঁ, মই এদিনো নুশুঠোঁ, কিন্তু আজি সোনকালে উঠিলোঁ আৰু কিবা এটা ভাল লাগি আছে মনটো। আৰু দিনৰ দিনটো মনটো ভাল লাগি থাকিব। বেমাৰ বুলি পৰি থাকোঁ বহুত দেৰি বিচনাত, কিন্তু মানে ৰাতিপুৱা সোনকালে উঠিলে বেমাৰো আপোনালোকক মানে বেমাৰটো নিজে ভাল হৈ যাব। গতিকে আপোনালোকে বেমাৰ হ'লে মানে ইমান মানে ভাগৰি নপৰিব বা আপোনালোকে নিজকে দুৰ্বল বুলি নাভাবিব, আৰু সেইটোকে বুজালোঁ। আৰু সেইটোৱে আৰু ভিডিঅ'টোৰ জৰিয়তে মই এইটোৱে বুজাব বিচাৰিলোঁ যে আপোনালোকে মা দেউতাহঁতৰ কষ্টটো বুজি পাওক। ৰাতিপুৱা সোনকালে উঠক, ৰাতিপুৱা সোনকালে শুই উঠি আপোনালোকে মুখ হাত ধুই পিনি কিবা এটা খাওক, মানে চাহ তাহ আপোনালোকে যিয়ে নাখাওক খাওক, আৰু দিনৰ দিনটো আপোনালোকৰ মনটো ভাল লাগি থাকিব। আৰু মা দেউতাহঁতৰ যদি সেই কষ্টটো যদি আপোনালোকে মানে মা দেউতাহঁতৰ সেই কষ্টটো কৰিবলৈ নিদিয়ে, মা দেউতাহঁতৰ মানে মনৰ শান্তি যিটো মনে আৰু সেইটো আপোনালোকক মানে মনটো ভাল লাগি থাকিব। সেইটোৱে আৰু ইমানখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে নাভাবিব যে মই যে ভাত চাত নবনাম, অকল এই ভিডিঅ'টোৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ বুলি নাভাবিব কেতিয়াও। মই মানে এইবিলাক মই ভাত চাত বনোৱা, শাক চাক বনোৱা এইবিলাক ভিডিঅ' মই নিদিওঁ, কাৰণ কিবা এটা জানিবলৈ আপোনালোকক মই চেষ্টা কৰিম, জনাবলৈ চেষ্টা কৰিম, কিবা এটা বুজাবলৈ চেষ্টা কৰিম, সেইটোৱে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আৰু ইমানখিনিতে ভিডিঅ'ৰ সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। কৰি দিব। সকলো সুস্থ থাকক, ভালে থাকক, সদায় হাঁহি থাকক। গতিকে ধন্যবাদ। জয় আই অসম।